After whiskey, driving risk. Sada dahong mandali okol ya borisu ami. Visibility নাই কাৰণে ভিডিও কৰি আছো নহলে ইয়াত ভিডিও কৰা এলাও নহয় এইখিনি এৰিয়া ফাৰ্স্ট টাইম মই চেলা লেকটো মানে আজি পানী দেখিছো তহঁত দৰ্শক মণ্ডলীসকল আপোনালোকে দেখিছে এইটো এটা ইয়াক কৰবা পুৰি পেলাই গৈছে তললৈ নামি আহিছো চেলা লেকৰ আৰু চাৰিওফালৰ পৰা ডাৱৰে আৱৰি আহি আছে কম মিছ কৰিছো আৰু ঠাণ্ডাটো চাই পেলাই আপোনালোকে ব্লগবিলাক চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব নমস্কাৰ শ্ৰদ্ধেয় দৰ্শক মণ্ডলী আৰু আপোনালোকে লাষ্ট ব্লগটোত দেখিলে আমি চেলা লেকৰ পৰা 2 কিলোমিটাৰ মান আহি কেম্প কৰিলো ভাত বনাবলৈ কাৰণ আমাৰ বহুত ভোক লাগিছিল আৰু আমি খাই মেলি ইয়াৰ পৰা ঘৰমুৱা যাত্ৰা বুলি আৰম্ভ কৰিলো ট্ৰাকখন ডাইৰেক্ট পাল্টি গ'ল এখানে ফোন এখানে রাখি রেছে মানে মানুহে দেখিলে ভয় খায় না কেছ 12 সিমেন্ট দেখিলে দৰ্শক মণ্ডলী কেনেকুৱা ডেঞ্জাৰ সিচুৱেশ্যন ক্ৰিয়েট হয় ইয়াতে আৰু ছেপ্টেম্বৰ মাহতে ইয়াতে বহুত বেছি ঠাণ্ডা শ্ৰদ্ধেয় দৰ্শক মণ্ডলীসকল এয়া উভতিছোঁ আমি উভতাৰ ৰাস্তা এয়া ফিল্ডবিলাক মানে একদম বহুত কালাৰফুল হৈ আছে এইবিলাক ধুনীয়া ধুনীয়া মানে ফুল আছে বঢ়িয়া লাগিছে খান্দিও দিছে মানুহে ৰাস্তাটো বনাবৰ কাৰণে এই আগত আৰ্মি কেম্প এয়া আৰ্মি কেম্পৰ বাহিৰে ইয়াত একো মানুহেই নাই অকল আৰ্মি কেম্পে অৰুণাচলখন হ'ল নৰ্থ ইষ্টৰ চবতকৈ ডাঙৰ ষ্টেট পপুলেশ্যন চবতকৈ কম সেইকাৰণে ইয়াত বহুত জেগা খালী আছে আৰু সেইকাৰণে নেচাৰেল বিউটিটো আছে 13,700 ফিট ওপৰত লাইফ আৰু কুকুৰটো ইয়াতে বিন্দাছ আছে তাৰ ঠাণ্ডা ঠাণ্ডা নাই একো ডাৱৰ একদম লেভেলতে গৈ আছো বুজা নাই শ্ৰদ্ধেয় দৰ্শক মণ্ডলীসকল আপোনালোকে দেখিছে এইটো এটা ইয়াক কি ধুনীয়া অৰুণাচলত এই মিথুন নামৰ জন্তুটো বহুত পায় আৰু আমি তাক চাবলৈ অকণমান টাইম ৰখিলোঁ আৰু দৰ্শক মণ্ডলী আমি এয়া চেলা লেক পাই গ'লোহি কাৰণ আমি চেলা লেকৰ পৰা বেছি দূৰ আগবাঢ়ি যোৱা নাছিলোঁ আৰু এয়া সুন্দৰদাই গাড়ী চলাই আছে লগতে এটোপাল দুটোপালকৈ বৰষুণ আহি পৰিৱেশটো বেলেগ মেহফিল বনাই দিছে এয়া শ্ৰদ্ধেয় দৰ্শক মণ্ডলী তললৈ নামি আহিছোঁ চেলা লেকৰ আৰু চাৰিওফালৰ পৰা ডাৱৰে আৱৰি আহি আছে অকণমান সময় টাইমলেছলি ইফাল সিফাল হ'লো আৰু ঠাণ্ডা ইয়াতে টেম্পাৰেচাৰটো চোৱা নাই মই এতিয়ালৈকে কিন্তু এতিয়ালৈকে বৰফ নাই ইয়াতে ফাৰ্ষ্ট টাইম মই চেলা লেকটো মানে আজি পানী দেখিছোঁ ইয়াৰ আগতে মই চেলা লেকত দেখিছিলোঁ অকল বৰফ গোটেইটো বৰফ হৈ থাকে 2021ৰ সময়ত এয়া চেলা লেক মই আহোঁতে বৰফ হৈ আছে আৰু ডেছক্ৰিপশ্যনত থকা লিংকেদি আপোনালোকে ব্লগটো চাব পাৰিব দৰ্শক মণ্ডলীসকল চেলাপাছ 13,700 ফিট ওপৰত আছোঁ এতিয়া চি লেভেলৰ পৰা প্ৰায় 4.5 কিলোমিটাৰ হৈ যায় এইটো পৰিৱেশটো মানে বেলেগ আৰু তলত চবেই গৰমত আছে জেকেট চেকেট পিন্ধি কুল আৰু ছেপ্টেম্বৰ মাহত অসমত বহুত বেছি গৰম থাকে আৰু ইয়াত এতিয়া আছে অনলি 3 ডিগ্ৰী চেলচিয়াছ এয়া আকৌ আমাৰ উভতনি যাত্ৰা দুখন হিমালয়ান গৈ আছে ক'লা কালাৰৰ মই মোৰখন মিছ কৰিছোঁ মানে কম মিছ কৰিছোঁ আৰু ঠাণ্ডাটো চাই পেলাই কিন্তু মানে দেখিছোঁ যে ভাল লাগি গৈছে য়েছ মই এনেকৈ চলাই আহিম এই S16K 3496 ৰাইডাৰটোৱে পিছত চালে ভাল পাব যদি মোৰ ব্লগটো ভাইৰেল হয় ভাইৰেল বাৰু নহয় মোৰ এনেই নিজৰ চখৰ কাৰণে ব্লগ কৰোঁ যিহেতু মই ফটোগ্ৰাফাৰী গৈছোঁ আমি পাই গ'লো বুজিছেনে ৰাস্তাটো ইউটিউবত চাই ল'ব পাৰিব ফাইনেলি সুন্দৰদাই পৰ্বতত গাড়ী চলোৱা সপোনটো পূৰণ হ'ল ন বলি আহি গ'ল একদম শ্ল' শ্ৰদ্ধেয় দৰ্শক মণ্ডলীসকল এয়া এতিয়া বাঢ়িছে 4:30 একজেক্ট টাইমটো 4:30 ভিতৰতে হ'ব আৰু গোটেই কুঁৱলীয়ে ভৰপূৰ হৈ গৈছে ক'ৰ পৰা পুৰি পেলাই গৈছে এইখন 2 নম্বৰ ট্ৰাক এক্সিডেণ্ট হৈ পেলাই পৰি আছে চেলাপাছ পাৰ হৈ পেলাই আমি 1 নম্বৰ ট্ৰাকখন পৰি থকা দেখিছিলোঁ আৰু শ্ৰদ্ধেয় দৰ্শক মণ্ডলী মাত্ৰ আমি 4খন গাড়ীহে ক্ৰছ কৰিছোঁ অথনিৰ পৰা ডাইৰেক্ট টাৰ্ণ আছে
মানে টাৱাঙলৈ গৈ থকা গাড়ী বহুত কম আছে এতিয়া। এটা টান আছে এইটো গলিব ওপৰত ভাল আছে। দৰ্শক মণ্ডলী, ৰাস্তাটো বহুত ঠেক কাৰণে স্পীডত যাব নোৱাৰি আৰু আমি ডাৱৰৰ মাজে মাজে এটা ধুনীয়া পৰিৱেশত আগবাঢ়ি আছোঁ আকৌ চেলাপাছৰ পৰা ৰামা কেম্পলৈ। আমাৰ বৰষাটো অহা নাই। After whiskey, ড্ৰাইভিং ৰিস্কি। দৰ্শক মণ্ডলীসকল দেখিছে, একদম আমি উভতি আহি আছোঁ। উভতি আহি থাকোঁতে মানে বৰষুণ আহি আছে, কুঁৱলী আহি আছে, আপোনালোকে দেখিছে। কিন্তু আমি লাহে লাহে গৈ আছোঁ, লাহে লাহে গৈ আছোঁ, লাহে লাহে গৈ আছোঁ। দেখিছে ইণ্ডিয়ান আৰ্মি ৱেডাৰৰ লগত এডজাষ্ট কৰি আছে। আমি ইয়াত এনেকৈ খোজকাঢ়িলে হ'লেই আৰু কি হ'ব। ইমান ষ্টেপিণ্ডেণ্ট নাই, অকণমান দূৰ পাৰিম আৰু হাৰ্টবিটডাল ফাষ্ট হৈ যাব। একদম শ্ল' আহি আছোঁ আমি, বহুত লাহে লাহে। টাৰ্ণিং আছে, এটা টাৰ্ণিং যেন লাগিছে। এখন কি হ'ব বাৰু ৰখি দিছে, যাব পৰা নাই মানে সিহঁত। একদম শ্ল' যাব হা। দেখিছে ভাৰত মাতাৰ সেনানী। যে পাই গৈছিলোঁ যে চকী আনিছে টাৰ্ণিং আছে, টাৰ্ণিং আছে। এইটো পুৰা আৰ্মি কেম্পৰ মাজত আছোঁ এতিয়া আমি। ভিজিবিলিটি নাই কাৰণে ভিডিঅ' কৰি আছোঁ, নহ'লে ইয়াত ভিডিঅ' কৰা এলাও নহয় এইখিনি এৰিয়াত। আৰ্মি গাড়ী এখন গৈ আছে, সেইখনৰ পিছে পিছে আমি গৈ আছোঁ। আমি নহ'লে ৰাস্তাত ধৰিবই নোৱাৰোঁ, সি কেনেকৈ চলাইছে ভগৱান জানে আৰু। এই আমি চেলাপাছৰ পৰা নামি আছোঁ। দৰ্শক মণ্ডলীসকল সন্ধিয়া লাগি গৈছেহি আৰু লাহে লাহে, আৰু আমি ট্ৰাকখনৰ পিছতেই গৈ আছোঁ। গোটেই কুঁৱলী। ট্ৰাকখনৰ বেক চাইডৰ লাইটকেইটা নজ্বলে, জ্বলা হ'লে অলপ ভাল লাগিলে হয়। ব্ৰেক চেক কি মাৰিছে একো পাত্তা নাপাওঁ। শ্ৰদ্ধেয় দৰ্শক মণ্ডলী, আৰু আমি ইণ্ডিয়ান আৰ্মি ট্ৰাকখনৰ পিছে পিছে বহুত দূৰ আহি আমি ৰামা কেম্প পাই গ'লোহি। সন্ধিয়া প্ৰায় 7টামান বজাত আমি ৰামা কেম্প পাইছোঁহি আৰু আমি ভাত পানী খাই সোনকালে শুই গ'লোঁ, কাৰণ আমি পিছদিনাখন ৰাতিপুৱাই যাব লাগিব নগাঁৱলৈ। আৰু দৰ্শক মণ্ডলী, আপোনালোকৰ বাবে লাষ্ট ব্লগটো আছে চেলাপাছৰ। আপোনালোকে ব্লগবিলাক চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বিদায়।